Hi guys, আজি মাছত গৈছিলোঁ বৰষুণটো দি আছে মানে অলপকৈ ৰাতিপুৱাৰ পৰা অলপ পাইছোঁ মানে ভাজি খোৱা নিচিনা জালখন শুকুৱাই দিছোঁ ঐ ইমান পানী আহা ঐ ৰ'দটো লাগে আকৌ এয়া খানা ৰেডি কৰিলোঁ এইমাত্ৰ আজি কি খাম মাছটো ভাজিলোঁ মাছ ড্ৰাই ফ্ৰাই কৰা হৈছে মানে পিঁয়াজটো পাছত দিয়া হৈছে ধাবা ষ্টাইল বনোৱা হৈছে পুঠি আছে গৰৈ আছে এটা শুকান ফ্ৰাই তেল দি বনোৱা হৈছে মানে এয়া ভাত এয়া নেমু আৰু এইটো ভাতকেৰেলা আলু মানে পিটিকা বনাইছোঁ ইয়াত মানে পিঁয়াজ জ্বালা একো দিয়া নাই অলপ তেল দিছোঁ আৰু দালি বইল কৰা আছে ইফালে এইয়া দালি বইল আৰু মেইন বইলটো দেখাই নাই মেইন বইলটো দেখাম আপোনালোকে চাই থাকক বইল উলিয়া এইটো দি বইল উলিয়াও এইটো কি ধুনীয়া নহয়নে চাপ বইল কি ধুনীয়া বইল এইটো মানে পুঁই পাত বইল কৰা হৈছে আদা নহৰু দিয়া হৈছে জ্বালা দিয়া হৈছে নিমখ দিয়া হৈছে বাছ আপোনালোকে বনাই খাবচোন এনেকুৱা কৰি ইমান ধুনীয়া আজি মোৰ মেইন বাচনটোত বইল বনা নাই বাৰু মোৰ মেইন বাচনটো এইটোত বইল বনাওঁ এইটো দেখিয়ে থাকে এইটো মণিপুৰী ডেক্সি পানীটো এৰি দিছোঁ মানে পাব্লিকক দিয়া নাই মানে ভৰ্তি হ'বৰ কাৰণে পানীটো মানে সাৰি দিয়া হৈছে চাওঁ পানী এতিয়া কিমান দূৰ উঠিলে না নাই পানীটো আজি অমিতা পুলি ৰুলোঁ দুটা বৰষুণৰ বতৰ মানে কিনকিনীয়া পানী তথাপিও ৰাতিপুৱা ভাল পানী পৰিছে এয়া এটা কিন্তু এটা দুটা এইটোতো আগতে ৰোৱা বাৰু এইটো মালভোগ কল মানে লোকেল এইটো হৈছে বাৰু এতিয়া কি হয় ফল ওলাই নে নলাই কলি ওলাইছে নে নাই চাওঁ কলিটো এতিয়ালৈ এটা ওলাইছে বাৰু এইটো মান কচু কিন্তু আগৰ ভিডিঅ'ত ৰিলোড দিয়া হৈছিল এতিয়া পাতটো ওলালে এতিয়া আমি আজি তামোল 3ডাল ৰুলোঁ লাওবিলাক ফুল দিছে বৰা খাব ধুনীয়া হৈছে এইবিলাক কালি খাব লাগিব বৰা ধুনীয়া বৰা খাবলৈ এয়া চাওক আপোনালোকে এয়া তামোল ডাল ৰুলোঁ এই দুডাল এই 3ডাল মানে ইয়াত জাগা নাই নোৰাও আৰু এই 3ডালে হৈ যাব বাকীটো আগৰ ভিডিঅ'বিলাক দেখাইছোঁ আপোনালোকক ফুট জ্বালাবিলাক খোৱা নাই এৰে জ্বালা এটা খাওঁ আৰু ভালেদি এটা কলা জ্বলা লৈছোঁ ভাত লগত খাম পানীটো উঠি আছে না নাই পানীটো উঠাতে বহু সময় লাগে ইয়াত পানী ঢালিব লাগিব এতিয়া সেইটো অফ কৰি দিওঁ পুৰা পানীটো নিদিওঁ এইটো পানী ঢালি দিলেহে মানে পানীটো উঠিব পানী ঢালি দিছোঁ চাওক আপোনালোকে
চুইচটো দাবাই দিওঁ এইটো হ'ল আপোনালোকৰ কিবা চুইচ মানে ব্লিচিং পাউডাৰ এইটো অন কৰি দিলোঁ আপোনালোকে নিৰ্ভয়ে পানীটো খাই থাকক কোনো টেনশ্যন নকৰিব আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব এড্ৰেড ডেভিড ব্লগ 88 ছাবস্ক্ৰাইব কৰি দিব